সেইজন ব্যক্তিৰ বাবে কেতিয়াও নাকান্দিব যিয়ে আপোনাৰ আবেগ, অনুভূতি আৰু বিশ্বাসৰ মৰ্যাদা কেতিয়াও দিয়া নাই। পৃথিৱীত বহু মানুহ অশান্তিত ভুগি আছে প্ৰিয় মানুহটি থকা স্বত্বেও তাক কাষত নোপোৱাৰ বেদনাত। যিয়ে তোমাক সঁচাকৈ ভাল পাব তেওঁ তোমাক সন্দেহ কৰিবই, কাৰণ তেওঁ তাৰ প্ৰিয়জনৰ ভাগ কাকো দিব নিবিচাৰে। যিমানেই সুখত নাথাকে কিয়, হেৰাই যোৱা প্ৰিয় মানুহটিৰ কথা মনত পৰিলে চকুত পানী আহিবই। সেইজন ব্যক্তিৰ ভৰসা নাভাঙিবা যিয়ে সকলো হেৰুৱাই মাথো তোমাৰ ভৰসাত জীয়াই আছে। মিছলীয়াসকলৰ লগত কেতিয়াও কোনো বিবাদত লিপ্ত নহ'বা, কাৰণ তেওঁ তোমাক লৈ এনেকুৱা মিছা কথা ক'ব যি তুমি কল্পনাও কৰিব নোৱাৰিবা। বহুত খং, অভিমান, কাজিয়াৰ পাছতো যিয়ে প্ৰথমে কথা পাতিবলৈ আহে তেওঁ নিলাজ নহয়। তাৰ কাষত ভাল পোৱা বহুত দামী। কাৰোবাক অৱহেলা কৰিলে তাৰ কিমান কষ্ট হয় সেয়া তুমি সিদিনা বুজিবা যিদিনা তোমাক কোনোবাই অৱহেলা কৰিব। কাৰোবাক ভাল পোৱাটো হ'ল পাগলামি, কাৰোবাৰ ভাল পোৱাটো হ'ল উপহাৰ। যিয়ে আপোনাক ভাল পায় তাক ভাল পোৱাটো হ'ল আপোনাৰ দায়িত্ব, কিন্তু আপুনি যাক ভাল পায় তাৰ কাষত ভাল পোৱাটো হ'ল সৌভাগ্য, যি সকলোৰে কপালত নাথাকে। জীৱন হ'ল এনেকুৱা এখন কিতাপ যাৰ হাজাৰ পৃষ্ঠা আপুনি আজিলৈকে পঢ়া নাই। অকলে থকা বহুত ভাল সেই সকল লোকৰ পৰা যাৰ কাষত প্ৰয়োজনৰ বাহিৰে আপোনাৰ কোনো মূল্য নাই। দুখবোৰ সকলো সময়ত লুকাই ৰাখিবা, কাৰণ যাক তুমি বন্ধু ভাবি সকলো কথা ক'বা সিয়েই তোমাক দুৰ্বল ভাবি ঠগি যাব। চকুৰ টোপনিটো সিয়েই কাঢ়ি লৈ গৈছে যিয়ে এসময়ত কৈছিল বহুত ৰাতি হ'ল এতিয়া শুই যোৱা। সম্পৰ্ক সেইটোকে কয় য'ত অভিমান থাকিব কিন্তু অজুহাত নাথাকিব, কাজিয়া থাকিব কিন্তু দূৰত্ব নাথাকিব। যাক ভাল লাগে তাৰ গালিও ভাল লাগে, আৰু যাক ভাল নালাগে তাৰ মিঠা কথাও তিতা লাগে। কোনোবাই কথা কোৱা বন্ধ কৰি দিলে গোপনে তাৰ কাষৰ পৰা আঁতৰি আহক, কাৰণ বাৰে বাৰে ঠগাতকৈ এবাৰ ঠগা বহুত ভাল। যিয়ে ক্ষমা খুজিব জানে, ভুল স্বীকাৰ কৰিব জানে, তেওঁৱেই সকলোতকৈ বেছি ভাল পোৱাৰ যোগ্য। ৰাতি জাগি কেতিয়াও কাৰো লগত কথা পতা অভ্যাস নকৰিব। বিশ্বাস কৰা, যেতিয়া মানুহটো নাথাকিব তেতিয়া বিচাৰিলেও তোমাৰ অভ্যাস সলাব নোৱাৰিবা। কষ্ট এনেকুৱা এটা বস্তু যি নিজেই বহন কৰিব লাগে, ইয়াৰ ভাগ কোনেও ল'ব নিবিচাৰে। অভিমান কৰিবলৈ অধিকাৰ লাগে, য'ত অধিকাৰৰ ঠাই শূন্য সেইখিনিত অভিমান মূল্যহীন। যদি মনত অশান্তি থাকে পৃথিৱীৰ সকলোৱে যেন বিৰক্ত লাগে। ভালপোৱা সকলোৰে প্ৰতি নাহে, যাৰ প্ৰতি আহে তেওঁ মূল্য নুবুজে। এটা সময়ৰ পিছত প্ৰতিজন ব্যক্তি সলনি হৈ যায়, কোনোবা অৱহেলাত, আকৌ কোনোবা নিজকে প্ৰতিষ্ঠিত কৰিবলৈ। ভালপোৱা বুজিবলৈ কেতিয়াও হাজাৰ হাজাৰ কথা খৰচ কৰাৰ দৰকাৰ নাই, কাৰণ যিয়ে বুজিব তেওঁ চকুৰ ভাষা দেখিয়েই বুজিব, আৰু যিয়ে নুবুজে তাৰ বাবে জীৱন দিলেও নুবুজে। প্ৰতি ভুলে মানুহক এটাকৈ শিক্ষা দিয়ে, আৰু প্ৰতিটো শিক্ষাই মানুহক পৰিৱৰ্তন কৰি দিয়ে। কিছুমান মানুহ আছে যিসকলে অপৰাধ নকৰিলেও আনৰ কাষত সকলো সময়ত দুখী হৈ থাকে। সময় আৰু আপোনজনে যেতিয়া একেলগে আঘাত দিয়ে তেতিয়া মানুহ বাহিৰৰ পৰা নহয় ভিতৰৰ পৰা পাথৰ হৈ যায়। যিয়ে ধোকা দিয়ে তেওঁ চালক হৈ পৰে, কিন্তু যিয়ে ধোকা খায় তেওঁ মূৰ্খ নহয়, তেওঁ বিশ্বাসী। ধন্যবাদ।